নমস্কাৰ জ্ঞানৰ মালা ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ কেইখনমান জিলা কেতিয়া কোন চনত জিলা হিচাপে ঘোষণা কৰা হৈছিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু বন্ধুবৰ্গসকলক শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লখিমপুৰ ডিষ্ট্ৰিক্ট 1838, শিৱসাগৰ 1861, কাছাৰ 1874, ডিব্ৰুগড় 1971, কাৰ্বি আংলং 1976, যোৰহাট 1983, গোৱালপাৰা 1983, কোকৰাঝাৰ 1983, কৰিমগঞ্জ 1983, ধুবুৰী ডিষ্ট্ৰিক্ট 1983, শোণিতপুৰ 1983, বৰপেটা 1983, দৰং ডিষ্ট্ৰিক্ট 1983, গোলাঘাট 1987, তামুলপুৰ 2022, বজালি 2021, মাজুলী 2016, চৰাইদেউ 2015, হোজাই 2015, ৱেষ্ট কাৰ্বি আংলং 2015, ডিমা হাছাও 2010, ওদালগুৰি 2004, হাইলাকান্দি 1989, মৰিগাঁও 1989, বঙাইগাঁও 1989, ধেমাজি 1989, তিনিচুকীয়া 1989 আৰু কামৰূপ মহানগৰ 2003। আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো বন্ধুবৰ্গসকলক শ্বেয়াৰ কৰি দিব। গতিকে ভিডিঅ'টোত যদি কিবা ভুলভ্ৰান্তি হৈছে সেইখিনি মাফ কৰি দিব আৰু কিবা যদি শুধৰাব লগা আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব। আজিলৈকে ইমানেই আছিলে। ধন্যবাদ। জয় অসম।